নমস্কাৰ অসমবাসী ৰাইজলৈ বিশেষভাৱে এটা আহ্বান জনাব বিচাৰিছোঁ মৰিগাঁও জিলা জলবায়ু বাথৌ গৌতম মহাসভাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ ZEE TV ডান্স ইণ্ডিয়া ডান্স লিটিল মাষ্টাৰ ছিজন 5 যেটো কম্পিটিশ্যন চলি আছে এই কম্পিটিশ্যনৰ চূড়ান্ত যেটো প্ৰতিযোগিতাৰ যেটো দিনাংক সেই 26 জুনত অনুষ্ঠিত হ'ব বৰ্তমানে ZEE TV যেটো ডান্স ইণ্ডিয়া ডান্স লিটিল মাষ্টাৰ ছিজন 5 ৰ যেটো কম্পিটিশ্যন সেই কম্পিটিশ্যনত অংশগ্ৰহণ কৰা বা প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰা অসম সন্তান নৱজিত নাৰ্জাৰী একমাত্ৰ অসম সন্তান নৱজিত নাৰ্জাৰী তেখেতে চূড়ান্ত প্ৰতিযোগিতাত তেখেতে নিৰ্বাচিত হৈছে সেয়ে তেখেতে চূড়ান্ত প্ৰতিযোগিতাত ভাল ফল প্ৰদৰ্শন কৰি যাতে তেখেতে প্ৰথম বিজয়ী হিচাপে তেখেতে প্ৰথম বঁটা গ্ৰহণ কৰিব পাৰে তাৰ বাবে অসমৰ সমূহ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ অসমবাসী ৰাইজলৈ বিশেষভাৱে অনুৰোধ জনাব বিচাৰিছোঁ তেখেতক আমি সকলোৱে সাপোৰ্ট দিব লাগে তথা ভোট দিব লাগে তেখেতৰ এটা ফোন নাম্বাৰত এটা মিছ কল দি তেখেতক ভোট প্ৰদান কৰিব লাগে বা এটা ZEE এপৰ থ্ৰুৱেদি তেখেতক ভোট প্ৰদান কৰিব পৰা যায় সেই ফোন নাম্বাৰটো মই আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ সেই নাম্বাৰটো হৈছে 9152915246 বা ZEE এপ এই দুটা মাধ্যমৰ জৰিয়তে আপোনালোকে নৱজিত নাৰ্জাৰীক ভোট প্ৰদান কৰিব পাৰে যাতে তেখেতে অসমৰ সুনাম অৰ্জন কৰিব পাৰে অসম সন্তান হিচাপে তেখেতে যেন অসমৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে সেয়ে সমূহ অসমবাসী ৰাইজক তেখেতক আশীৰ্বাদ প্ৰদান কৰিবলৈ আৰু তথা তেখেতক ভোট প্ৰদান কৰিবলৈ মই সকলোলৈকে